এটো হৈছে 1858 ৰ পেট্ৰল পাম্প। এখন 1945 তে ইয়াৰ কুইকলেনৰ আৰু এটো সাফেৰে চলিছিল। এটো সোল্ডাৰ বেগৰ পিছফালে কেৰি কৰি পেলাই এখন মিস্টাৰ বিনা ইউজ কৰে। হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে গম পাইছে যে আমি মানে তন্ময় আৰু মই ভণ্টিহঁতৰ পৰিয়ালটোৰ লগত গৈছিলোঁ কাজিৰঙালৈ। ভণ্টি, ভাগিনজনী আৰু জোঁৱাইৰ লগত আমি লগ লাগি গৈছিলোঁ কাজিৰঙালৈ। আমি গৈছিলোঁ নতুনকৈ বনোৱা কাজিৰঙা অৰ্কিড পাৰ্ক, যিখন এই বছৰৰ মাৰ্চৰ 3 তাৰিখে অ'পেনিং কৰা হৈছিল। জেগাডোখৰ খুবেই ধুনীয়া, আপোনালোকে যদি ভিডিঅ'টো নাই চোৱা এবাৰ চাব। আৰু এয়া হৈছে হালধিবাৰীৰ বুঢ়ীআই মন্দিৰ ভাগ। আমি পাৰ হৈ যাওঁতে অকণমান ভিডিঅ' ক্লিপ কৰি ৰাখিছিলোঁ, আমি নামিবলৈ নহ'ল যিহেতু আমাৰ সময় একেবাৰে শ্বৰ্ট। আমি গাড়ীৰ পৰাই সেৱা কৰিলোঁ। এয়া অকণমান আপোনালোকক দেখুৱাবৰ বাবে ক্লিপ অকণ ৰাখি থ'লোঁ আৰু স্মৃতি হিচাপে থাকি যাব। এয়া আমি গাড়ীৰ পৰাই সেৱা ধৰিলোঁ আৰু বহুতো মানুহ এয়া দেখিছেনে মন্দিৰত সোমাইছিলে। যিহেতু আমি আৰু এডোখৰ ঠাইত সোমাম বুলি গৈছিলোঁ, সময় নাটনিৰ বাবে তাত নমা নহ'ল আৰু মানুহো যথেষ্ট ভিৰ আছিলে। আৰু এয়া আমি আহি আমাৰ নেক্সট ডেষ্টিনেশ্যন আহি পাইছোঁহি। গাড়ী সোমোৱাই দিবৰ বাবে ক'লে এয়া গেট খুলি দিছে। এই জেগাডোখৰ মেইন ৰাস্তাৰ পৰা অলপ সোমাই আছে। আমি আহিছোঁ ভিনটেজ অটো মিউজিয়াম, ট্ৰেজাৰ্ড হুইলছ। এইখন হৈছে গেটখন হেলমেটেৰে বনাই থোৱা আছে। তেওঁলোকে জনোৱা মতে এই হেলমেটখিনি সৈনিকসকলৰ হয়, যিসকলে ৱৰ্ল্ড ৱাৰত যুদ্ধ কৰিছিলে। এয়া চাওকচোন ইমান ধুনীয়াকৈ বনাই থৈছে এই পুৰণি হেলমেট। আৰু ইয়াতে টিকেট কাউণ্টাৰ আছে, আমি টিকেট কাটি লওঁ। আৰু এইটো হৈছে টিকেটটো, নৰ্থ ইষ্ট ইণ্ডিয়াজ ফাৰ্ষ্ট ভিনটেজ এণ্ড এণ্টিক মিউজিয়াম। আৰু এইফালে চাওক এড্ৰেছটো হৈছে NH 37 গেলেকী মিকিৰ গাঁও, চিলজুৰি, কাজিৰঙা বোকাখাট। আৰু ইয়াৰ ফোন নম্বৰ দিয়া আছে। আৰু টিকেটৰ মূল্য হৈছে 200 পাৰ পাৰ্চন। আমি যিহেতু 5জন গৈছিলোঁ, 200 টকাকৈ 1000 টকা দি টিকেটটো কাটি এতিয়া আমি সোমাই যাবলৈ লৈছোঁ। আহকচোন সোমাই যাওঁ। মেইন গেটখনৰ পৰা অলপ সোমাই যাব লাগে। এৰিয়াটো বহুত ডাঙৰ আৰু এয়া গছবিলাক দেখি আপোনালোকে অনুমান কৰিব পাৰিছে ৰোৱা বেছিদিন হোৱা নাই। স্পাইডাৰমেন বহি আছে। এইফালে স্পাইডাৰমেন বহি আছে। আমি ঘূৰি আহিহে চামহি আৰু ভালকৈ। এই মিউজিয়ামটো পাৰ্চনেলি এজন মানুহৰ প্ৰচেষ্টাত হৈ উঠিছে। তেওঁ বৰ্তমান এতিয়া গুৱাহাটীত চাকৰি কৰি আছে। তেওঁক লগ পোৱা হ'লে ভাল লাগিলেহেঁতেন। আৰু এইফালে আমি প্ৰথম হলটোত সোমাবলৈ লৈছোঁ। এই প্ৰথম হলটোত আছে এণ্টিক বাইকবিলাক। ভণ্টিগৰাকীয়ে তাতে কৰ্মৰত, আমাক দেখুৱাবলৈ লৈ আহিছে প্ৰথম হলটোলৈ। তেন্তে আহক ভিতৰলৈ সোমাই যাওঁ। আমি বহুত পুৰণা এণ্টিক বাইকবিলাক চাই যাওঁ এফালৰ পৰা। এখন ইয়ামাৰ হয় আৰু এখন বাজাজৰ হয়। এইখন হৈছে ৰয়েল এনফিল্ড 1947-ৰ, এইখন গ্ৰেট ব্ৰিটেইনৰ। এখন ESD 1971 চেক ৰিপাব্লিকৰ। এয়া দেখিছেনে কিমান পুৰণা বাইকবিলাক দেখিবলৈ পাইছোঁ আমি। এইয়া চাই যাওকচোন। এইখন জাভা 1960 চেক ৰিপাব্লিক আৰু এইখনো জাভা। এখন ইয়ামাহা 1967 জাপানৰ। এইবোৰ ফোন আছে। আৰু এইফালে আছে এণ্টিক ৱাল ক্লকবিলাক। এয়া চাওকচোন কিমান পুৰণা আছে ইয়াত। আৰু আমাৰ ইয়াতে ইলেক্ট্ৰিচিটি নথকাৰ আগতে ফেনো আছিলে আৰু ফ্ৰিজো আছিলে। এইটো টেবুল ফেন দেখিছে, এইটো ষ্টিমত চলিছিল, তলত চাকি জ্বলালে ঘূৰিছিল। তেনেকৈ এইটো বগাটো এইটো ফ্ৰিজ হয়, এইটো মানে ষ্টিমতে চলিছিল। আৰু সেই যোনটো একেবাৰে কৰ্নাৰত আছে এইটো আগৰ ৰুম হিটাৰ হয়, চুকত যোনটো আছে। আৰু এইফালে যেতিয়া কাঠৰ বক্স দেখিছে এইটো আগৰ কেমেৰাতে খোলা কাপোৰ ঢাকি পেলাই ফটো লৈছিল আগতে। আৰু এইটোতো টিভিটো চিনি পাইছে, দৰ্জা টিভি। আৰু এইফালে আছে এইটো ব্লু কালাৰটো, এইটো আগৰ কেলকুলেটাৰ, তলত যোনটো নীলাটো
অঁ এইটো কেলকুলেটৰহে হয় নেকি এইটো বগাটোৰ ওপৰত থোৱা আছে এইটো মস্কোত সেইটো টেলিগ্ৰাম আৰু এই টেলিফোনটো চিনি পাইছে এইটো ষ্টেচনত ইউজ কৰিছিল ওপৰত যোনটো আছে আৰু আমাৰ টেলিফোনৰ ৰেগুলেশ্যন আছে এইফালে কেমেৰা আছে আৰু এখন হৈছে ফল্ডেবল চাইকেল ফল্ড কৰি দেখাব এতিয়া মই এটা ফল্ড কৰি দেখাই দিছোঁ ইয়াৰ এই তিনিটা নট লুজ কৰিলে এইটো ফল্ড হৈ যায় এইটো শোল্ডাৰ বেগৰ পিছফালে কেৰি কৰি পেলাই পেৰাচুটাৰে মাৰি আৰু নিজৰ ঠাইলৈ যাবলৈ ইউজ কৰে ওজন আছে নে লাইট ৱেইট এইখনো চেম হয় ইয়াতে 26 ইঞ্জিন লাগি আছে আৰু এইফালে আছে এইটো ফাৰ্গি পেৰাটপাৰ স্কুটাৰ হয় এইখনো ৱৰ্ল্ড ৱাৰ 2 ইউজ কৰা হয় এইখন এইখন এখন কাঠৰ বক্সত ভৰাই পেলাই পেৰাচুটাৰে ড্ৰপ কৰে আৰু খুলি লৈ ৱাৰত ইউজ কৰে আৰু এইখন ঠেলিলে ষ্টাৰ্ট হয় এইটো দৌৰাব লাগে এটা ভিডিঅ' আছিলে মোৰ লগত কেনেকৈ ষ্টাৰ্ট হয় এইখিনি হৈছে স্কুটাৰ আৰু এইখন বোলে 200 বছৰ পুৰণি পিয়ানো আৰু এখন চাগে ডক্টৰৰ স্কুটাৰ আছিল আৰু এখন দেখিছেনে ৰয়েল এনফিল্ডৰ স্কুটাৰ হয় 1955ৰ গ্ৰেট ব্ৰিটেইনৰ আৰু আমাৰ ইণ্ডিয়া আছে আমাৰ অসমতে পাইছে আমাৰ ইয়াতে আগৰটোৱে ৰান্ধনত নাই বাকী এটা 70% পাই ৰান্ধনতে আছে এখন 1945তে ইয়াৰ কুইচিলেনৰ আৰু এইটো চাফেৰে চলিছিল এতিয়া আমি এণ্টিক বাইক আৰু ঘড়ী থকা হলটোৰ পৰা ওলাই আমি গাড়ী থকা হলটোলৈ গৈ আছোঁ আৰু সেইটো হৈছে গাড়ী থকা হলটো ওপৰত ঘৰ বনাই থকা হৈছে আৰু এইফালে হৈছে 1858ৰ পেট্ৰল পাম্প এইটো আমি পিছত চামগৈ বাৰু আৰু সেয়া দেখিছে ওপৰত ঘড়ী লগাব পাৰে 200 বছৰ পুৰণি ঘড়ী লগাব বনাই আছে এতিয়াও হোৱা নাই বাৰু এয়া চাওকচোন এৰিয়াটো অলপ দেখাই দিছোঁ বহুত কাম বাকী আছে কৰি আছে এতিয়াও মিস্ত্ৰী লাগি আছে বহুতখিনি বোলে আৰু এইখন হৈছে চলে চিনেমাত যে আমি দেখিছিলোঁ বাইকখন এইখন চাওক আৰু কি আৰু কেনেধৰণৰ গাড়ী আছে চাই যাওঁচোন হওক আৰু এইখনত ছানৰুফো আছিলে বোলে এয়া চাওকচোন এইখনৰ অৱস্থা বেয়া আছিলে ইয়াতে ঠিক কৰা হৈছে গাড়ীবোৰ অলপ মেৰামতি কৰি ৰং চঙো ইয়াত দিয়া হৈছে আৰু এইখনৰ নাম্বাৰটো চাওকচোন 7000 আৰু এইবিলাক বহুতখিনি কাম কৰিবলগীয়া আছে ৰং কৰি আছে মেৰামতিও কৰি আছে আৰু এনেকুৱা গাড়ীবিলাক আমি পুৰণা চিনেমাবিলাকত যে দেখিবলৈ পাওঁ ব্ৰিটিছৰ এইবিলাক চাওক এইখন এনেকুৱাবিলাক গাড়ী পুৰণা চিনেমাবোৰত আৰু
চাৰ্লি চাপলিন যে সেইবিলাকত দেখা মনত পৰে। এইখন এখন চাওকচোন গাড়ী। আৰু ইয়াত মিষ্টাৰ বিনে চলোৱা গাড়ীও আছে বোলে, তাকে এতিয়া দেখুৱাম ৰ'ব, আপোনালোকে চাই যাওকচোন এফালৰ পৰা। এইখন হৈছে এখন জীপ, এইখন এখন স্কুটাৰ কালাৰ কৰি থৈছে ধুনীয়াকৈ। আৰু এইখন হৈছে মিষ্টাৰ বিনে ইউজ কৰা কাৰখন। আমি যিটো ভিডিঅ'ত দেখিবলৈ পাওঁ, এইখন চাওক কাৰখন আমি ওচৰৰ পৰা চাব পাৰিছোঁ, চুব পাৰিছোঁ। এইকেইখনো ইমান ধুনীয়াকৈ সজাই থৈছে, দেখি ভাল লাগিছে। এইখন ৱৰ্ল্ড ৱাৰত ইউজ হোৱা জাপানীজ সৈনিকসকলে হাথিয়াৰ নিছিলে বোলে এইখনত। নৰ্টন 1938 গ্ৰেট ব্ৰিটেইনৰ। এইফালে আছে এটা এণ্টিক ৱাল ক্লক। আৰু এতিয়া আমাক ভণ্টিজনীয়ে লৈ আহিছে পেট্ৰল পাম্পটো দেখুৱাবৰ বাবে। পেট্ৰল পাম্পটো বোলে 1858ৰ হয়। ইয়াত মানে আনি ধুনীয়াকৈ চিমেণ্ট দি এটা ঘৰ বনাই থৈছে। এয়া চাওকচোন, এয়া তেতিয়াৰ দিনত হেণ্ডেল আছিলে ওপৰফালে। এইটো ইমানটোৱে আহিব, ইফালে ইমানটোৱে যাব। ইয়াত আৰু কাম বাকী আছে বোলে, বহুতখিনি বনাবলগীয়া হৈ আছে। আৰু এতিয়া আমি আহিছোঁ ৰেষ্টুৰেণ্টৰ ফালে। ৰেষ্টুৰেণ্টখন পিছে বনাইহে আছে, এতিয়া অ'পেনিং কৰা হোৱা নাই। এইখন হৈছে ৰেষ্টুৰেণ্টখন। আৰু এইফালে টয়লেটৰ ব্যৱস্থা আছে এয়া। আৰু এইখন হৈছে ৰেষ্টুৰেণ্টখন, অ'পেনিং হোৱা নাই, তথাপিতো টেবুল চকী লগাই থোৱা আছে। আমি ভাবিছোঁ অকণমান সোমাই বহি যাওঁ, আৰু কেতিয়া আকৌ আহিবলৈ পাওঁ ঠিকনা নাই নহয়। আৰু এইফালে বহি আছে স্পাইডাৰমেন। এয়া দেখিছে, ৰুণজুন আৰু দেউতাকে আহি বহি স্পাইডাৰমেনৰ লগত কথা বতৰা পাতিয়ে আছে। আৰু আমি এতিয়া কথা পাতিম দেই, ফটো মাৰিম। এইফালে স্পাইডাৰমেনক বান্ধি থৈছে ক'ৰবালৈ গুচি যায় বুলি। আৰু আমি চবেই স্পাইডাৰমেনৰ লগত ফটো মাৰিলোঁ, ৰীল বনালোঁ। আৰু এতিয়া ওলাই আহিছোঁ। আৰু এইফালে চাওকচোন, এৰিয়াটো অলপ দেখুৱাই দিছোঁ। এইখিনি এতিয়া গছ চছবিলাক লগোৱা হৈছে, ফুলবিলাক বৰ ডাঙৰ হোৱা নাই, লাহে লাহে ডাঙৰ হৈ যাব। আৰু জেগাবিলাকো অলপ সলনি হ'ব, বনায়ো আছে যথেষ্টখিনি। আৰু আগলৈ বহুত বেলেগ হ'ব, সুবিধা পালে আকৌ আহিম। আৰু এতিয়া এইখন গেটখনেদি আমি ওলাই আহিবলৈ লৈছোঁ। আহিছোঁ দেই। আৰু এইফালে আমাৰ হেলিকপ্টাৰ চলি গ'ল। এতিয়া আমি ঘৰমুৱা হওঁ। আৰু তাৰ পৰা ওলাই আহিয়ে আমি পালোঁ এজাক ডাঙৰ বৰষুণ। এয়া চাওকচোন, বহুত ডাঙৰ বৰষুণ দিছে। আৰু এতিয়া ভাগৰুৱা হৈ তন্ময় অলপ শুই দিছে গাড়ীতে। এয়া ভণ্টি। আগলৈ এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, ধন্যবাদ।